মানুরে চাওক আৰু এতিয়া চেণ্ডেল লিলে থলো ফাইনেলি আমি আহি পালো মন্দিৰত চাওক নমস্কাৰ বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো 1000 পৰা ষ্টাৰ্ট কৰিছিলোঁ আমি ভাবিছিলোঁ কি চব ভিডিঅ' বনাম আমি এতিয়া লং ব্লগ বনাম বুলি ভাবিছোঁ মই মানে মালিগাঁৱতে বেৰাই যাই আছোঁ মোৰ লগত আছে মন ভাই আমি ক'ত যাই আছোঁ এতিয়া বেয়া বাজাই আছোঁ ফুৰিবা গাইজ একেলগে ভিডিঅ'টো চাই থাকক আগতে যেনেকুৱা লং ভিডিঅ' দিছিলোঁ আজিও সেনেকুৱা কৰিছে আৰু গাইজ চাইছিলোঁ বেলেগ কামত এতিয়া আমি যাম কি কৈছিলে এতিয়া কামাখ্যাত গৈ আছোঁ মানে বহুত ভাগৰ লাগিছে কথাই নলগা হৈ গ'ল মানে চব ভিডিঅ' দিম বুলি ভাবিছিলোঁ ইয়াতে ডাইৰেক্ট লংকে বনাই দিম আৰু গাইজ মালিগাঁৱত কি বঢ়িয়া সুন্দৰ জাগা মানে বঢ়িয়া বনাইছে মানে পাণ্ডা কিবা বনাইছে পুখুৰী জীৱ জন্তু বনাইছে এইবিলাক চাওক আৰু এইফালে মানে এটা চিগৰ পেট খেলাব নিদিয়ে আৰু যেনে যাই যেনেকৈ আৰু কিবা চাফা তাফা কৰি থাকে ফাইনেলি আমি পাই গ'লোঁ কামাখ্যা যোৱা ৰাস্তা ধুনীয়াকৈ যাই থাকিম আৰু এতিয়া ৰাস্তাতে বঢ়িয়াকৈ সোমাই যাম ফাইনেলি পাই গ'লোঁ আমি কামাখ্যা গেট ইয়াত চাওক বঢ়িয়া আৰু ওপৰলৈ গৈ আছোঁ আৰু বহুত দূৰ অহাৰ পিছত ভাগৰ লাগি গ'ল মানে ওপৰত উঠি আছোঁ মানে বহুত ওখ হয় এয়া চাওক আৰু এই লাগি আছে তাৰ ভিডিঅ' কল কৰাত এইটো কি ভাগৰ লাগি গ'ল মানে বহুত দূৰ আহিলোঁ বেৰাই ফুল চচত আছোঁ তো ফুল চচৰ কাৰণে বেৰাই যাব লগা হৈছে জয় কামাখ্যা মা লাগে মন যামে যেনেকুৱা হওক যামে কামাখ্যাত যাই আছোঁ বেৰাই যাই আছোঁ মানে হোটেলত ভাত চাত খাই আহিলোঁ তো এবাৰ অলপ খালী কৰিব যাই আছোঁ আৰু গাইছ চাওকচোন বম টাৰ্ণিং এই চাওক গাইছ আৰু এইপিনে আছে এইবিলাক পুৰণি নেকি ইমান এটা ভালকৈ নাজানো কি মন এইগিলা কামাখ্যা ভাগৰ লাগি গ'ল আৰু বহুত দূৰ অহাৰ পিছত অলপৰ চিৰালোঁ মানে বহুত ভাগৰ লাগিছে তো অলপৰ আৰু দম লৈ আৰু গৈ আছোঁ 5 মিনিট ৰেষ্ট কৰাৰ পিছত আৰু যাই আছোঁ মানে কি কবি গাইছ মানে বেৰাই আহি পালোঁ না আৰু এইফালে চাওঁ কি ভিউৰে বঢ়িয়া লাগে আহি চাবচোন আৰু মানে কামাখ্যাত পূজা থকাতে দেখুৱাই দেখা নাপায় নামন মানে পূজাত আহিলে মানুহৰ বাদে বস্তু দেখা নাপায় যেতিয়া পূজাৰ পাছত আহিবি তেতিয়া দেখা নাপাওঁ বস্তু দেখা পাব আৰু একবাৰ আহি চাবচোন বঢ়িয়া লাগে আমি বেৰাই অহাৰ কাৰণে অলপ ভাগৰ লাগি গ'ল গাড়ীত আহিলে ইমান এটা এনেকুৱা নহ'ল হয় চুলুম আৰু বহুত দূৰ অহাৰ পাছত কি ধুনীয়া ভিউ পালোঁ কামাখ্যাৰ এয়া চাওক মালিগাঁৱৰ এইটো হ'ল মালিগাঁও মানে এই উঠি যোৱাটো এইটো মানে ভালকৈ চিনি নাপায় ৱেটিং লট বনোৱা আছে আৰু আমি আহি পাই গ'লোঁ কামাখ্যা চাওক ইয়া মানে এতিয়া যি লাগে পূজাৰ বস্তু সিয়ে পায় ইয়াতে গাইজ পূজা নহওঁতে কি মানুহৰে চাওক আৰু পূজাৰ সময়ততো বেৰাবই নোৱাৰি আৰু এতিয়া চেণ্ডেল লিলে থলোঁ আৰু এবাৰ আমি ওপৰলৈ যাম ফাইনেলি আমি আহি পালোঁ মন্দিৰত চাওক চাওকচোন এইবিলাক কি ডাঙৰ ছাগল আৰু এতিয়া আমি ৰেষ্ট ল'লোঁ দুজনো মানে এইবাৰ কিবা বস্তু খাব যাম আৰু এইবাৰ বস্তু খোৱাৰ আগতে ইয়াতে একবাৰ যাই আহোঁ পুখুৰীত এইটো আৰু আমি তলত গৈ আছোঁ ফুৰি থ'ব এতিয়া ডাবিং দিয়াৰ কাৰণটো বেকগ্ৰাউণ্ডত বেলেগ চাউণ্ড আহি আছে সেইটো কাৰণে ডাবিং দিলোঁ আৰু আমাৰ ফুৰি চুৰি থোৱা হৈ গ'ল বলক এইবাৰ সিঙা কৰিব যাম আৰু বঢ়িয়া মন্দিৰ আছে মানে আৰু এইবাৰ আমি ইয়াতে বহিব যাই আছোঁ ওপৰত আৰু এতিয়া অলপবোৰ জিৰাম এইবাৰ তাৰপিছত সিঙা চিঙা কাৰে এইবাৰ যাম আৰু এইবাৰ আমি সিঙা কৰিব যাই আছোঁ বঢ়িয়া মানুহ চাওক আৰু সিয়া লোৱা মানুহ কি মানুহৰে এটা দুটা নাই হাজাৰ মানুহ আছে ফাইনেলি আমি সিঙা চিঙা কাৰি ল'লোঁ
এবাৰ আমি ঘৰলৈ পঞ্চি যাম আৰু আমি চেণ্ডেল পিন্ধিব আহিলোঁ আৰু গাইজ আমাৰ আহাতে যিখিনি ভাড়া লাগিছিল মন্দিৰত সোমোৱাৰ লগে লগে সেইখিনি ভাগাৰ নোহোৱা হৈ গৈছে সেইটোৱে ভাল লাগিছে আৰু এইবাৰ নামতো বেৰাই বেৰাই যাম উলিয়াই গৈ থাকিব লাগিব আৰু লাহে লাহে কৰি আৰু গাইজ থাম্বনেইলৰ কাৰণে অলপমান ফটো চটো উঠোঁ থাম্বনেইলৰ কাৰণে মানে ভিউটো হ'লে দি বঢ়িয়া জেগা আৰু আমাৰ ফটো চটো উঠা হৈ গ'ল আমি এতিয়া লাহে 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 কৰি যাই আছোঁ মানে যাওঁতে নিউ হোটেলত যাই আছোঁ আহাতে পূৰা গিয়াৰত আহিছিলোঁ মানে যিখিনি খাইছিলোঁ সেইখিনি গোটাই ভোক মৰিছে আৰু গাইজ চাই থাকিব বঢ়িয়া লাগি আছে ঠাণ্ডা ঠাণ্ডা মানে বতৰটো পূৰা ঠাণ্ডা দিছে এয়া চাওক বতৰটো ঠাণ্ডা যোৱাতে কিন্তু পূৰা ফাটা ফাটি ৰ'দ দিছিল ইয়াৰ যাই থাক আৰু আমি আহি আহি পাই গ'লোঁ মিনি ৱাটাৰফল সেয়া চাওক ইয়াতে অলপ ভৰি চৰি যোৱা মানে পিছলা আছে এয়া চাওক মিনি ৱাটাৰফল বঢ়িয়া বঢ়িয়া সেয়া লেতেৰাই না ভালে এই মুখটো নুঠাওঁতে লেতেৰাই না ভালে না বেয়াই গম নাপাম পূৰা ফিনা ফিনা উঠি আছে এয়া আৰু এটা কথা গাইজ যিটো সময়ত 1000 ছাবস্ক্ৰাইবাৰ হয় তেতিয়াহ'লে আৰু বঢ়িয়া বঢ়িয়া ভিডিঅ' দিব পাৰিম মানে ভাল লাগিব আৰু কি মনটো মোৰো ভিউজ দিলে মানে চবে ছাপোৰ্ট কৰিলে ভাল লাগিব সকলেও আৰু গাইজ পানীও পিয়া লাগিছে ঠাণ্ডা পানী ল'লোঁ বঢ়িয়াকৈ এইবাৰ খাম আৰু গৈ থাকোঁ আৰু গাইজ মিঠাই ল'ব যাই আছোঁ এতিয়া লোৱাৰ কাৰণে এইটো ল'লোঁ 10 টকাৰ প্লেচ গাইজ আহি পাই গ'লোঁ আমি মালিগাঁও আৰু এখন গাড়ী চাওকচোন অসমৰ বাহিৰৰ এতিয়া চাওক এয়া বাহিৰৰ গাড়ী গাইজ মালিগাঁৱৰ পৰা এতিয়া ৰেল ষ্টেচনলৈকে গৈ আছোঁ তাই ৰেল ষ্টেচনত এইবাৰ ভিডিঅ'টো আৰু ষ্টাৰ্ট কৰি দিম আহি পাই গ'লোঁ আমি কামাখ্যা ষ্টেচন এইটো চিৰিটোচোন চলাই নাই এইটো চিৰিটো চলাই নাই গাইজ যাব লাগিব আৰু উপায় নাই শুনছে গাইজ এয়া চাওক মোটামুটি যাই আছোঁ মোটামুটি চিনিকা আৰামত আহিলে কি বঢ়িয়া লাগে এতিয়া ট্ৰেইনখন আহি আছে আমাৰ এতিয়া বিলাসপুৰ আছে ওপৰত থাকি ল'লোঁ বঢ়িয়াকৈ থাকি ল'লোঁ আৰু থাকিম আৰু ফাইনেলি আহি পাই গ'লোঁ আমি চিঙিৰা এয়া চাওক আমি ধৰা তাৰ পৰা আৰু 1 কিলোমান মিটাৰ ফেৰাব লাগিব বাজিল এতিয়া এয়া চাওক এয়া 6:36 আমাৰ এতিয়া নামিব সময় হ'ল এতিয়া নামো আৰু ধৰা হৈ গ'ল খোজকাঢ়ি যাব লাগিব আৰু আমি এতিয়া ট্ৰেইনৰ পৰা নামি ল'লোঁ তো গাইজ মোবাইলটো অলপ প্ৰব্লেম দি আছে ৱেডিঙত ভিডিঅ' বনাব নোৱাৰাৰ কাৰণে ৰাতিও হৈ গ'ল ৱেডিঙত চাৰ্জটো নচলে সেইটো কাৰণে আজি এইখিনিতে বাই বাই